শ্রীমদ্ভগবদ্গীতা সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যোগ। ন মাম দুষ্কৃতিনো মূঢ়াঃ প্রপদ্যন্তে নরাধমাঃ মায়য়া বর্হিতজ্ঞানঃ আসুরম ভাবমাশ্রিতঃ। ইয়াত কোনসকল লোকে ভগৱানক আৰাধনা নকৰে সেইসকলৰ বিষয়ে এই শ্লোকত কৈছে। এইসকল লোকেই বেয়া কাম বা দুষ্কৃত কাম কৰি থাকে, যিসকলে মায়াৰ দ্বাৰা জ্ঞানত হৈ হিংসা কপট আদি অসুৰিক ভাৱবোৰত আশ্ৰয় মোৰ শৰণাপন্ন নহয়। আৰু পিছৰ শ্লোকত কৈছে, হে অৰ্জুন, এইসকল লোকেহে মোক কেৱল ভজনা কৰে, বিপদগ্ৰস্ত তত্ত্বজ্ঞানলভ্যস্যু ধনাদি ঐশ্বৰ্যকামী আৰু আত্মতত্ত্বজ্ঞ